নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই লৈ আহিছোঁ সাধাৰণ জ্ঞানৰ 20টা প্ৰশ্নৰ উত্তৰ। দেৰি নকৰি প্ৰশ্নকেইটালৈ আগবাঢ়িছোঁ। অসমৰ মুঠ মাটিকালি কিমান? ইয়াৰে এনচাৰ হ'ব 7848 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, অসমৰ মুঠ জিলা কিমানখন? ইয়াৰে এনচাৰ হ'ব 35। নেক্সট কুৱেশ্যন, অসমৰ মুঠ মহকুমাৰ সংখ্যা কিমান? অসমৰ মুঠ মহকুমাৰ সংখ্যা অপশ্যন এ 78 খন। নেক্সট কুৱেশ্যন, অসমৰ কোন চহৰক ৰোমান্টিক চহৰ বুলি জনা যায়? অসমৰ কোন চহৰক ৰোমান্টিক চহৰ বুলি জনা যায়? ইয়াৰ এনচাৰ হ'ব অপশ্যন এ তেজপুৰ। ভাৰতৰ সংবিধান অনুসৰি অসমত অনুসূচিত জনজাতিৰ সংখ্যা কিমান? ভাৰতৰ সংবিধান অনুসৰি অসমত অনুসূচিত জনজাতিৰ সংখ্যা অপশ্যন নম্বৰ চি 23টা। ভাৰত কোনে আৱিষ্কাৰ কৰিছিল? সকলোৱে জানো ভাৰত ভাস্কো দা গামাই আৱিষ্কাৰ কৰিছিল। ভাৰতৰ মুঠ মাটিকালি কিমান? নিশ্চয় সকলোৱে জানে ভাৰতৰ মুঠ মাটিকালি কিমান? ভাৰতৰ মুঠ মাটিকালি হৈছে অপশ্যন নম্বৰ এ 32.87.260 বৰ্গ কিলোমিটাৰ। ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? ভাৰতৰ ৰাষ্ট্ৰীয় ফল হৈছে আম। ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি? ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি? অৰ্থাৎ ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য মাটিকালি দি সৰু, গতিকে সেইখন হৈছে গোৱা। নেক্সট, ভাৰত আৰু চীনৰ মাজত কিমান চনত যুদ্ধ হৈছিল? ভাৰত আৰু চীনৰ মাজত কিমান চনত যুদ্ধ হৈছিল? ইয়াৰে এনচাৰ হ'ব ভাৰত আৰু চীনৰ যুদ্ধ হৈছিলে 1962। এইখন যুদ্ধ সীমা বিবাদক লৈ হৈছিলে। পৃথিৱীৰ মুঠ মাটিকালি কিমান? পৃথিৱীৰ মুঠ মাটিকালি, ইয়াৰে এনচাৰ হ'ব 510 নিযুত বৰ্গ কিলোমিটাৰ। আন্তৰ্জাতিক ন্যায়ালয় ক'ত অৱস্থিত? আন্তৰ্জাতিক ন্যায়ালয় ক'ত অৱস্থিত? এনচাৰ হ'ব অপশ্যন বি দি হেগত। পৃথিৱীৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? পৃথিৱীৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? পৃথিৱীৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিলে চিৰিমাভো বন্দৰনায়ক। চিৰিমাভো বন্দৰনায়ক আছিলে পৃথিৱীৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী। মনত ৰাখিব, খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইবোৰ।
পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্মটো কি? সকলোৱে জানে পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্মটো। পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্মটো হৈছে সনাতন ধৰ্ম। এইটোৱে হৈছে সৰ্বপ্ৰথম ধৰ্ম পৃথিৱীৰ আৰু পুৰণি ধৰ্ম। পৃথিৱীৰ সৰ্বপ্ৰথম মানচিত্ৰ কোনে আঁকিছিল? পৃথিৱীৰ সৰ্বপ্ৰথম মানচিত্ৰ কোনে আঁকিছিল? So ইয়াৰে এনসাৰ অপশ্যন নম্বৰ বি, এনাক্সিমেণ্ডাৰ। এনাক্সিমেণ্ডাৰে সৰ্বপ্ৰথম পৃথিৱীৰ মানচিত্ৰ আঁকিছিল। নেক্সট কুৱেশ্যন লৈছো, শীতল যুদ্ধ কাৰ কাৰ মাজত হৈছিল? শীতল যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? শীতল যুদ্ধ হৈছিলে আমেৰিকা আৰু ৰাছিয়াৰ মাজত। আমেৰিকা আৰু ৰাছিয়াৰ মাজত শীতল যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন লৈছো, আন্তঃৰাষ্ট্ৰীয় পুলিচৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আন্তঃৰাষ্ট্ৰীয় পুলিচৰ মুখ্য কাৰ্যালয় অৰ্থাৎ ইণ্টাৰপোলৰ মুখ্য কাৰ্যালয় ক'ত আছিলে? আমি ইংৰাজীত ইণ্টাৰপোল বুলি কওঁ। আন্তঃৰাষ্ট্ৰীয় পুলিচৰ মুখ্য কাৰ্যালয়। আন্তঃৰাষ্ট্ৰীয় পুলিচৰ মুখ্য কাৰ্যালয় হ'ল লিজন, ফ্ৰান্সত। ইণ্টাৰপোলৰ মুখ্য কাৰ্যালয় লিজন, ফ্ৰান্সত। ফ্ৰান্সৰ লিজন নামৰ ঠাইত আন্তঃৰাষ্ট্ৰীয় পুলিচৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত মুঠ কিমানখন সদস্য ৰাষ্ট্ৰ আছে? ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত মুঠ কিমানখন সদস্য ৰাষ্ট্ৰ আছে? পৃথিৱীত ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত মুঠ কিমানখন সদস্য ৰাষ্ট্ৰ আছে? ৰাষ্ট্ৰসংঘৰ লগত জড়িত জনাটো খুব দৰকাৰ। সো ইয়াৰে এনসাৰ হ'ব অপশ্যন নম্বৰ এ, 193। 193খন ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত মুঠ সদস্য ৰাষ্ট্ৰ আছে। ৰাষ্ট্ৰ বা দেশ আছে। আৰু 19 নম্বৰ প্ৰশ্ন কৈছো যে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিলে? সো ইয়াৰে এনসাৰ হ'ব তৰালী শৰ্মা। আমি নিশ্চয় জানো তৰালী শৰ্মা এজন গায়িকা হয়। তেখেতে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা হয়। সো আমাৰ নেক্সট কুৱেশ্যন, আমাৰ আজি লাষ্ট কুৱেশ্যন, যে পৃথিৱীৰ সৰ্ববৃহৎ কোম্পানীটোৰ নাম কি? পৃথিৱীৰ সৰ্ববৃহৎ কোম্পানীটোৰ নাম কি? যে পৃথিৱীৰ সৰ্ববৃহৎ কোম্পানীটোৰ নাম হৈছে ৱালমাৰ্ট। পৃথিৱীৰ সৰ্ববৃহৎ কোম্পানীটো হৈছে ৱালমাৰ্ট নামৰ কোম্পানীটো। সো এইকেইটা আছিলে আজি আমাৰ 20টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। যদি আপোনালোকে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব বিচাৰে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।